স্বাগতম জনাইছোঁ মোৰ নতুন এটি ব্লগলৈ। এতিয়া মই আছোঁ যোৰহাটতে থকা নতুন পুৰণীয়া সেতুখনৰ ওপৰতে আজি মই প্ৰথমবাৰৰ বাবে গৈছিলোঁ আৰু মোবাইলৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ। এইখনেই হৈছে নতুন প্ৰথমখন পুৰণীয়া সেতু। रामधेनु हो यहाँ खातु रঙেৰে বুকুতে বিয়পা অভিমানী ধাৰে কিনো কয় গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো এতিয়া মই আছোঁ জয়হাট মিঠাপুখুৰী ৰোডত। এইটো হৈছে মিঠাপুখুৰী আৰু ইয়াৰ ছাইডতে আছে নতুনকৈ খোলা এখন ৰেষ্টুৰেণ্ট নাগা কিটচেন। মই আজি ইয়াত খাবলৈ আহিলোঁ আৰু থালিখননো কেনেকুৱা আপোনালোকলৈ আগবঢ়াই দিম আৰু ময়ো লগতে খাই চাম। খাইনো কেনেকুৱা পালোঁ আপোনালোকক মই জনাম। ব'লকচোন এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। এক হৈ ৰং সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰং সদায়। নাগা কিটচেনৰ ভিতৰটো চাওকচোন। এয়া আপোনালোকক মই দেখাই আছোঁ ভিতৰৰ পৰিৱেশটো। বহুত ধুনীয়াকৈ সজাই থৈছে আৰু এচিও আছে। খাই শান্তি পাব, মানে গৰম নুঠে আৰু আৰামত খাই আহিব পাৰিব। মই আজি গাহৰি মাংস আৰু ভাত খাম। মোৰ থালিখন আহি গ'ল। মই এতিয়া টেষ্ট কৰি চাম খাইনো কেনেকুৱা পাইছোঁ আৰু সোৱাদটোনো কেনেকুৱা হৈছে মই আপোনালোকক জনাই আছোঁ। তোমাৰ কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা টেষ্টি বনাইছে। গাহৰিটো যে ইমান টেষ্টি হৈছে খাবলৈ। সপোনতো পৃথকতো তুমি জানা। মিঠাপুখুৰীটো কিনাৰতে আছে নাগা কিটচেনখন, নতুনকৈ খুলিছে। আৰু বেছি দামো নহয়, কম দামত মানে পেট ভৰাই খাই যাব পাৰিব। সকলো আহিব দেই। এইটো ইমানতে সামৰিলোঁ মোৰ ফুড ব্লগটো। আকৌ পুনৰ নতুন এটি ব্লগ লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ। সকলো ভালে থাকিব দেই। বাই বাই।